হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু ৰাজশ্ৰী ব্লগ। মোৰ এটা নতুন ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত আকৌ মই মোবাইলটো হাতত লৈ এতিয়া আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। সেইকাৰণে আজি যিহেতুকে এটা স্পেচিয়েল ডে, আজি মোৰ ভাইটিৰ বাৰ্থডে, সেইকাৰণে আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। যদি চাই ভাল পায় আপোনালোকে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। লেটছ গ'। এতিয়া মই আপোনালোকক কি কৰোঁ কি হয় আজিৰ দিনটো চব দেখাই থাকিম। চলো। আজি যিহেতুকে ভাইটি বাৰ্থডে, সেইকাৰণে মই ঘৰতে এটা কেক বনালোঁ আৰু ভাইটি মানে হোষ্টেলত থাকে, তাৰ ওচৰত কেকটো লৈ যাওঁ। আপোনালোকক এতিয়া কেকটো মই দেখাম। যিহেতুকে ক'লোৱে আপোনালোকক যে আজি ভাইটি বাৰ্থডে, সেইকাৰণে কেকটো মই ঘৰতে বনাই ল'লোঁ। অলপ পাছত আমি ভাইটি তাত যাম, মানে ভাইটিৰ ৰুমত। ভাইটি যিহেতুকে পঢ়ি আছে শিৱসাগৰত, তাৰ ওচৰত যাম। তেতিয়া আপোনালোকক দেখাম কেকটো কেনেকৈ বনালোঁ। বৰো ইমান এটা ভাল হোৱা নাই, তথাপিতো দেখাম বাৰু। এতিয়া ওলাই মেলি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এইফালে মই ওলাই মেলি ৰেডি হৈ গ'লোঁ। এইফালে আমাৰ বস্তু এইবোৰ ৰেডি হৈ গ'ল। এইফালে আপোনালোকক দেখাই আছোঁ কি কি লৈছে তাৰ কাৰণে। এইফালে এইবোৰ মায়ে আম আৰু তিয়ঁহ দিছে, এইফালে পাতি এটা দিছে, গৰম হৈছে বোলে বহুত। তাৰপিছত এইফালে আমি এখন নোটবুক এখন লৈ লৈছোঁ, এইফালে কেক ভৰাবৰ কাৰণে ৰাখি থৈছোঁ। এইটো গাখীৰ দি পঠাইছে, সেয়াই আৰু আমাৰ এখন ভগা আৰ্চি নহয় একচুৱেলি, খিৰিকীৰ মানে ফাটি গ'ল। এইফালে আমাৰ গাড়ী ওলাই ল'লে, এতিয়া ৰেডি হৈ গ'লো। এয়া আমি গৈ আছোঁ, এতিয়া ৰাস্তা পালোঁ, এইফালে গৈ আছোঁ। এইফালে মই দেহা নবৌ আহি গ'লোঁ। আমি এইফালে ভাইটিহঁতৰ ৰুম আহি পাই গ'লোহি। ৰুম গোটেই কেচেং মেচেং হৈ আছে, তথাপিতো আপোনালোকক এনেই অকণমান দেখাই আছোঁ। এইফালে কেক চেক ৰেডি কৰিলোঁ, তাৰ এতিয়া লগৰখিনি মাতিব গৈছে, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এইফালে এয়া ভাইটিক চবেই মিলি গা ধুৱাই দিলে, লগৰখিনি গোটেই চেম্পু লগাইছে, চাৰ্ফ লগাইছে। এইফালে আমাৰ এতিয়া হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাবলৈ লৈ আছোঁ। এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আৰু এইফালে বস্তু গ'লোঁ, তাৰ কাৰণে গিফ্ট আনিছিল, কিন্তু সৰু হ'ল চলাব, আকৌ এতিয়া ঘূৰাব লাগিব। এইফালে আমি এতিয়া গৈ আছোঁ, ঘৰমুৰা হ'লোঁ। ইমান ধুনীয়া পৰিৱেশ হৈ গৈছে নহয়, শিৱসাগৰখন সঁচাকৈ বহুত মানে ধুনীয়া বুলি ক'ব লাগিব। আৰু পিছবেলা সময়তো এনেও আকাশখন ইমান ধুনীয়া হৈ পৰে, সেইকাৰণে বহুত মানে সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে। এইফালে দেখিছে আপোনালোকে আকাশখন ইমান ধুনীয়া লাগিছে নহয় দেখিব। ইফালে মই ঘৰ আহি পালোঁহি, মুখ হাত ধুই মেলি ৰেডি হ'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, আৰু আকৌ নেক্সট ভিডিঅ' লগ পাম। বাই বাই।